ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়স্থলীত ৰূপান্তৰ হৈছে অসম অৰুণাচলৰ সীমান্তৱৰ্তী বান্দৰদেৱা। ইজনৰ পাছত সিজন ড্ৰাগছ সৰবৰাহকাৰী আৰক্ষীৰ জালত পৰিছে যদিও আৰক্ষীৰ চকুত ধূলি দি চলাই গৈছে ড্ৰাগছৰ ৰমৰমীয়া বেপাৰ। সকলোৰে মুখত প্ৰশ্ন উঠিছে, কোন এই ব্যৱসায়ী আঁৰৰ মানুহ? আজিও আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি অভিযান চলাই ২ নং পাৰ্বতীপুৰৰ পৰা দিব্য পাটিৰ নামৰ এটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে। ধৃত সৰবৰাহকাৰীটোৰ পৰা আৰক্ষীয়ে ৯৪টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ, এটা চাবোনৰ বাকচত নিষিদ্ধ ড্ৰাগছ, ৩ পেকেট খালী কণ্টেইনাৰ আৰু এটা মোবাইল ফোন জব্দ কৰে। আনহাতে বিহপুৰীয়াতো আৰক্ষীয়ে অভিযান চলাই বিহপুৰীয়া মৰনৈ গাঁৱৰ পৰা ড্ৰাগছসহ আব্বাছ আলী নামৰ আন এটা সৰবৰাহকাৰীক আটক কৰে। বৰ্তমান দুয়োটা ড্ৰাগছ সৰবৰাহকাৰী বিহপুৰীয়া আৰক্ষীয়ে অধিক তদন্তৰ বাবে জেৰা অব্যাহত ৰাখিছে। নাৰায়ণপুৰৰ পৰা জয়ন্ত কুমাৰ হাজৰিকাৰ ৰিপৰ্ট, অসম ফাৰ্ষ্ট। Colors, fashion house for kids and ladies wear. শিশু আৰু মহিলাৰ সকলো পৰিধান উপলব্ধ। বিশেষভাৱে উপলব্ধ সদ্যজাতসকলৰ বাবেও কাপোৰ। কেজুৱেল, ছেমি কেজুৱেল, পাৰ্টিৱেৰ পাব সকলো পোছাক। যিকোনো উপলক্ষ, যিকোনো অনুষ্ঠানৰ বাবে আমাৰ ঠিকনা DDJP প্লাজা, মোদী লোহিয়া ৰোড, বিহাইণ্ড অল্ড সুইট ইণ্ডিয়া হোটেল। আমাৰ যোগাযোগৰ নম্বৰ 0374 233 5472।